2020 হয় এইখন গাড়ী 2020 হয় পেপাৰ ফুল আপডেট কৰি দিম আৰু গাড়ীখন ধুনীয়া আছে ট্ৰেভেলাৰ আপোনাৰ এইখন BS4 ৰ হয় এইতে বিচাৰে BS4 গাড়ী আছে নেকি এইটো BS4 গাড়ী আমি দাম ৰাখিছো 3,22 কোটি হয় আগফালে টায়াৰ নতুন আছে পিছফালে আপোনাৰ 60-70% আছে গাড়ীখন কতো স্কেচ নাই ইন্ট্ৰা V10 এইখন 2021 ৰ হয় এইখনৰ দাম ৰাখিছো 3,80,000 টকা বহুতে বিচাৰে 5 কোটি যিটো আছে নেকি হাৰ্ডওয়্যাৰ দোকানৰ কাৰণে কাম হয় একেবাৰে নতুনৰ নিচিনা আছে গাড়ী ওকে গাড়ী ৰানে হোৱা নাই 15,180 নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আহিছোঁ বৰ্তমান নগাঁও SK মটৰ আৰু গম পাব নগাঁৱৰ কমাৰ্চিয়েল ডিলাৰ অনলি SK মটৰে ভিডিঅ' বনাওঁ ফাইনেলি ষ্টক আপডেট হৈছে আপোনাক দেখা পাইছে নতুনকৈ ট্ৰেভেলাৰ সোমাইছে তাৰপিছত আৰু গাড়ী আছে ডাঙৰ গাড়ী আছে সৰু গাড়ী আছে আপোনালোকে ইয়াত জিটোৰ পৰা আপোনালোকে ডাঙৰ গাড়ীলৈকে সকলো ধৰণৰ গাড়ী আপোনালোকে পাই যাব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে লগতে ইয়াৰ পৰা গাড়ী ল'লে তেওঁলোকে 1 মাহৰ ভিতৰত যদি গাড়ী কিবা হয় গিয়াৰ বক্স বা ইঞ্জিনৰ তেখেতে সেইটো চাই দিয়ে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ আমাৰ লগত আছে সাকিনুৰ নমস্কাৰ হয় নমস্কাৰ ভালে আছে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিওঁ আমাৰ এড্ৰেছটো হ'ল নগাঁও টাউন SK মটৰ নগাঁও টাউনত আপোনাৰ খুটিকুটিয়াত আছে SK মটৰ আৰু খুটিকুটিয়াত আপোনাৰ আমাৰ SK মটৰ চিনাকি কৰিব হ'লে আমাৰ গুৱাহাটীৰ পৰা যে বাছবিলাক আহে ট্ৰেভেলাৰ ষ্টেণ্ডটোৰ কাষতে আছে লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে গুপ্তা হাৰ্ডৱেৰ দোকান আছে PVC খন আমাৰ ডিলাৰৰ কাষতে আছে ওকে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা হৈ যায় গাড়ী চাই পেলাই আমি গাড়ী চাই পেলাই দাম দিওঁ আৰু ৰিফাইনেন্সটো গোটেই অসমতে হয় যদি চিভিল ভাল থাকে ওকে আৰু ইয়াৰ পৰা গাড়ী ল'লে 1 মাহৰ ভিতৰত কিবা এটা চাই দিয়ে ন হয় আমাৰ পৰা গাড়ী ল'লে ফুল সাৰ্ভিসিং পাব পেপাৰ ফুল আপডেট কৰি আমি অনাৰৰ নামত কৰি দিওঁ আৰু এটা হ'ল আমাৰ তৰফৰ পৰা গাড়ী ল'লে যদি কিবা এটা ইস্যু আহে আমাৰ ইঞ্জিনৰ কিবা হয় তেতিয়া আমি ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে চাই দিম ওকে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আপোনাক গাড়ী দেখুৱাই আছোঁ ওকে দাদা আমাক প্ৰথমে ক'ব এখন য়োদ্ধা 2 বহুতে বিচাৰে এইটো 2023 লাষ্টৰ হয় গাড়ীখন অৰিজিনাল পেণ্টতে আছে গাড়ীখন অনলি 50,000 ৰান হৈছে অনলি 50,000 15,000 ৰান হৈছে গাড়ীখন ৰান যদি কাষ্টমাৰক দেখাব পাৰে দেখাই দিব পাৰিব 50,000 ৰান হৈছে গাড়ীখন দেখাই দিয়ক একেবাৰে নতুনৰ নিচিনা আছে গাড়ী ওকে গাড়ী ৰানে হোৱা নাই 15,180 ওকে এই গাড়ী 15,000 ৰান হৈছে আৰু আপোনাৰ এইটো গাড়ী 2023 হয় অৰিজিনাল টায়াৰ গাড়ীৰ লগৰে আছে গাড়ীখনৰ কোনো টাচ নাই অৰিজিনাল আছে অৰিজিনাল গাড়ী যদি কোনোবাই ল'ব খুজিছে তে আমাক যোগাযোগ কৰিলে হ'ল আৰু এইখন গাড়ীৰ দাম ৰাখিছো আমি 760 হয় 760 ৰাখিছো আৰু এখন ইন্ট্ৰা V10 আছে বাহিৰত ইন্ট্ৰা V10 যদি কাৰোবাৰ লাগে ইন্ট্ৰা V10 আপোনাৰ আমাৰ তাত ষ্টকত কেইবাটাও আছে তে ইন্ট্ৰা V10 এখন আজি আহিছে তে এইখন ৰিলিং টাক্সাৰ এইবিলাক আমি সব বনাই দিম তে এইখন গাড়ী 22 হয় আমি 4,30,000 টকা ৰাখিছো 430 হয় 430 এখন 1 লাখ দিলে ওলাব 1 লাখ দিলে ওলাই আৰু এখন 2 লাখ দিলে ওলাব হয় ওকে সিভিল ভাল থাকিলে অলপ কম দিলে ওলাই যাব ন নেক্সট আমাক ক'ব এখন য়োদ্ধা আপোনাৰ এইটো 1700 হয় এখন 2023 ৰে হয় এইখন গাড়ীৰ দাম ৰাখিছো আমি 5,50,000 টকা 550 ওকে নেক্সট আমাক এখন ক'ব জিটো 5 ফুটি 2022 বহুতে বিচাৰে 5 ফুটি জিটো আছে নেকি হাৰ্ডওয়্যাৰ দোকানৰ কাৰণে কাম হয় যদি জিটো কাৰোবাৰ লাগে 5 ফুটি জিটো তে আমাক যোগাযোগ কৰক এইখন জিটোৰ দাম ৰাখিছো আমি 3,20,000 টকা 320 ওকে নেক্সট ক'ব V10 এখন ইন্ট্ৰা V10 এখন 2021 হয় এখনৰ দাম ৰাখিছো 3,80,000 টকা 380 ইন্ট্ৰা V10 ওকে আৰু ইন্ট্ৰা V30 যদি কাৰোবাৰ লাগে ইন্ট্ৰা V30 আমাৰ তাত ষ্টকত আছে যোগাযোগ কৰিলে আমি কৈ দিম ওকে নেক্সট এখন 18-16 ক'ব হয় 18-16 এইখন গাড়ী আপোনাৰ 2023 হয় এইখন গাড়ী আপোনাৰ 22 ফুটি হয় আগফালে টায়াৰ নতুন আছে পিছফালে আপোনাৰ 60-70% আছে গাড়ীখন কতো স্কেচ নাই বহুত ধুনীয়া গাড়ী যদি কাৰোবাৰ লাগে 22 ফুটি 12.5 টন পাছিংৰ কাৰোবাৰ লাগে আমাক যোগাযোগ কৰক ওকে ঠিক আছে আৰু BS4 AC ST বহুতে বিচাৰে BS4 AC ST আছে নেকি অৰিজিনাল পেণ্টত আছে গাড়ীৰ টায়াৰ পিছফালে নতুন আছে
আগফালে ভালে আছে মোটাগুটি লগোৱা হয় হয় পিছফালে নতুন আছে গাড়ীখন বহুত ধুনীয়া অৰিজিনেল পেণ্টত আছে বহুতে বিচাৰে BS4 গাড়ী আছে নেকি এইটো BS4 গাড়ী আমি দাম ৰাখিছো 3,20,000 টকা 320 হয় নেক্সট ক'ব সুপাৰ কেৰি এখন 2021 হয় পেট্ৰলৰ হয় মাৰুতি সুপাৰ কেৰি হয় মাৰুতি সুজুকি সুপাৰ কেৰি হয় এখনৰ দাম ৰাখিছো আমি 3,80,000 টকা 380 হয় আৰু 24ৰো আছে আমাৰ তাতে 24ৰ যদি কাৰোবাৰ লাগে যোগাযোগ কৰক সুপাৰ কেৰি আমাৰ তাত ষ্টকত আছে 23ৰো আছে ওকে নেক্সট আমাক ক'ব এইখন ট্ৰেভেলাৰ আপোনাৰ এইখন BS4ৰ হয় এইখন 17ৰ হয় আৰু এইখনত AC নাই আমাৰ তাত AC থকা আৰু এখন আছে সেইখন 18ৰ হয় যদি লাগে আমি দামটো ফোনতে জনাই দিম এইটো কিমান আহিব এইটো 7ৰ পৰা 8ৰ ভিতৰত হ'ব আহি যাব ন ওকে নেক্সট আমাক এখন জিটো ক'ব নেক্সট এখন জিটো হল 2023ৰ জিটো প্লাছ বহুতে বিচাৰে পেট্ৰলৰ গাড়ী জিটো প্লাছ 7 ফুট লম্বা হয় এখন গাড়ী আপোনাৰ 2023ৰ হয় এখন গাড়ী আমি 3,20,000 টকা ৰাখিছো 320 নেক্সট ক'ব আমাক এক্সট্ৰা লং 1.7 BS4 গাড়ী 2020ৰ হয় এইখন গাড়ী 2020ৰ হয় পেপাৰ ফুল আপডেট কৰি দিম আৰু গাড়ীখন ধুনীয়া আছে কোনো দাগি চাগি নাই আপোনাৰ গাড়ীখনৰ দাম ৰাখিছো আমি 680 6,80,000 নেক্সট এখন অশোক লেনৰ কি হয় অশোক লেল্যান্ড পাৰ্টনাৰ হয় এইখন 2025ৰ হয় কিমান ফুটি এইটো আপোনাৰ 14 ফুটি হয় 2025ৰ গাড়ীখন 15,000 কিলোমিটাৰ ৰান হৈছে অনলি 15,000 কিলোমিটাৰ ৰান হৈছে ওকে তে এইখন গাড়ী একেবাৰে নতুনৰ নিচিনাই আছে এইখন গাড়ীৰ দাম ৰাখিছো আমি 980 হয় ওকে তাৰপিছত ভিতৰত যাওক আৰু বহুতে বিচাৰে BS3 জেনুইন পিকআপ যোদ্ধা লাগে তে জেনুইন পিকআপ যদি কাৰোবাৰ লাগে এখন আমি 3.5 লাখ টকা ৰাখিছো গাড়ীখন 17ৰ হয় গাড়ীখন কেছত ল'ব লাগিব 3.5 লাখ টকাত আমি পুৰা টায়াৰ গোটেইকেইটা নতুন পাব আৰু আমি অনাৰৰ নামত কৰি দিম ঠিক আছে নেক্সট এখন আৰু এইখন হল 2021ৰ এইখন হয় তাৰ এইখনৰ দাম ৰাখিছো আমি 5 লাখ টকা ওকে এখন কি টাটা এখন টাটা 1700 হয় যোদ্ধা আৰু যদি 22ৰ লাগে কাৰোবাৰ 5,40,000 টকা ওকে আৰু এখন 23ৰ 5.5 লাখ টকা কৈছো আৰু যোদ্ধা যদি আৰু হোৱাইট কালাৰত লাগে 2 টনৰ তে যোদ্ধা হোৱাইট কালাৰৰ 2 টনৰ আমাৰ তাতে আছে ষ্টকত আৰু যদি বলেৰো পিকআপ লাগে 8 ফুটি BS4ত আছে বলেৰো পিকআপ ম্যাক্স যদি কাৰোবাৰ লাগে ম্যাক্স আমাৰ তাতে আহি আছে ম্যাক্সও পাই যাব আৰু এজগোল কিমান আছে এজগোল বহুত আছে এজগোল 24ৰ পৰা আৰম্ভ কৰি একেবাৰে 18 লৈকে আছে আমাৰ 18 লৈকে ওকে এজগোল যদি এসি গোল্ড যদি এসি এসটি এসি গোল্ড কাৰোবাৰ লাগে এসি গোল্ড ডিজেল পেট্ৰল দুটাই আছে না ডিজেল পেট্ৰল দুটাতে আছে দুইটাতে আছে ওকে যদি 24ৰ আপোনাৰ ডিজেলত লাগে এসি এসটি আছে আৰু যদি 24ৰ পেট্ৰলত লাগে এসি এসটি আমাৰ তাতে আছে এজগোল আমাৰ তাত বহুত কেইটা আছে ষ্টকত ইয়াত নাই আমাৰ আৰু এটা পাৰ্কিং আছে এটোত আছে ন ফোন কৰিলে আমি জনাই দিম ওকে তো এইখিনি ক'ব আছিল দেখিছে কিমান আছে ষ্টক আপোনালোকে এবাৰ ভিজিট কৰিব SK মটৰ বৰ্তমান নগাঁৱত আপোনাৰ কমাৰ্চিয়েল ডিলাৰৰ মেইন আপোনালোকে যদি কমাৰ্চিয়েল গাড়ী বিচাৰি আছে তেন্তে SK মটৰত আপোনালোকে পাই যাব এক্সচেঞ্জ ফাইনেন্সৰ সুবিধা আছে 1 মাহৰ ভিতৰত তেওঁলোকে যদি ইঞ্জিনৰ কিবা ইস্যু আহে তেওঁলোকে চাই দিয়ে নতুন ষ্টক আহিলে আকৌ আহিম যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়